বৰ্তমান ৰাজ্যৰ চৌদিশে আপোনালোকে গম পায় শাৰদীয় দুৰ্গা পূজা মানি থকা হৈছে। এই বছৰো আমি দুৰ্গা পূজা চাবলৈ আহিছোঁ গহপুৰ টাউনত। তো আপোনালোকক আজি লৈ আহিছোঁ আমি গহপুৰ টাউনৰ দুৰ্গা পূজাৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ। তো ব'লকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই আপোনালোকে দেখিবলৈ পাইছে ভক্তগণ যথেষ্ট ভিৰ হৈছে। এয়া আৰু লাহেৰে ভক্ত আহিছে গৈছে, মাক সেৱা ধৰিছে গৈছে। এয়া আপোনালোকে দেখিছে দুৰ্গা মাৰ আশীৰ্বাদ লৈ মানুহে যথেষ্ট ভিৰ হৈছে সৰুৱাই দোকান বজাৰসমূহ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে নাৰায়ণ ব্লগ অসম। আজি আপোনালোকলৈ লৈ আহিছোঁ গহপুৰ টাউনৰ মাছমজিয়াৰ কিছু দুৰ্গা পূজাৰ ভিডিঅ'ৰ দৃশ্যাংশ। তো আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। এয়া পূজাৰ বতৰ যিহেতুকে গতিকেলৈ দোকানত যথেষ্ট ভিৰ দেখা গৈছে। এয়া কিনিছে গ্ৰাহকে, দোকানীয়ে বেচিছে। সৌবোৰ দেখিছে বেলুন, পুতলা, যথেষ্ট খেলা সামগ্ৰী ওলোমাই থোৱা হৈছে। এইবোৰ দেখিছে আপোনালোকে, যথেষ্ট ভিৰ সমাগম দেখা গৈছে। দেখিছে নহয়, এয়া মই, কোনো ভয় খাব নালাগে, মই একচুৱেলি, ঠিক আছে। গাইজ যথেষ্টখিনি আমি ঘূৰিলোঁ। এতিয়া অলপ আমি কিবা কিবি খাই লওঁ। তো দেখিছোঁ সৌ ওচৰতে এখন হোটেল আছে, হোটেলত গৈ আমি কি পাওঁ খাই লওঁ। একচুৱেলি ঘুগুনিয়ে খাম যেন লাগিছে, ঘুগুনিটো মোৰ প্ৰিয় যিহেতু, গতিকেলৈ ব'লকচোন ঘুগুনি অলপ খাওঁ আমি। এয়া আমাক ঘুগুনি আনি দিলে। এয়া আমাৰ কাষতে আছে মোৰ মনো, লগতে আমাৰ এতিয়া ঘুগুনি আহি গ'ল। ঘুগুনিটো আমি খাই লওঁ। এয়া দিছে আমাক ঘুগুনি। এয়া দেখিছে ঘুগুনি আনি দিলে, ঘুগুনি আমি খাম এতিয়া। ঘুগুনিটো একচুৱেলি মোৰ খুবেই প্ৰিয়। তো আপোনালোকে দেখক, এয়া আমাৰ মনো লাজ কৰিছে যথেষ্ট। তো আমি ঘুগুনিটো খাওঁ আৰু। ঘুগুনিটো অলপ খালোঁ। এতিয়া পূজাৰ বতৰ যিহেতু অলপ জেলেপি নলোৱাকৈ নহ'ব, গতিকে জেলেপি অলপ ল'বই লাগিব, জেলেপি খাবই লাগিব। তো ব'লকচোন। এয়া দেখিছে আমাৰ মনো কলিজাই বেলুন লৈ খেলি আছে খুব ধুনীয়াকৈ। বেলুন ইতিমধ্যে তেওঁ কেইবাটাও বেলুন ফুটালে বাৰু। এয়া বেলুন লৈ খেলি আছে, দেখিছে আপোনালোকে। খুব ফূৰ্তি লাগিছে তাই পূজাত আহি। এই আমি বৰ্তমান মিঠাইৰ দোকানত উপস্থিত হৈছোঁহি। সৌবোৰ দেখিছে বুনিয়া, ধৰক এয়া জেলেপি আৰু আছে আপোনাৰ নিমকি, অসংখ্য সজাই থোৱা আছে। আমি সুধিম কিমান দাম। বাইদেউ কেনেকৈ পোৱা? 50, 2 কেজি 100 টকা। তুমি জানে কিমান বাইদেউ? তো গাইজ দেখিলে আপোনালোকে বৰ্তমান আমি জেলেপি লৈ ল'লোঁ। এতিয়া জেলেপি নহয়, একচুৱেলি জেলেপি লৈ ল'লোঁ। এতিয়া বৰ্তমান আমি আৰু কি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব'লকচোন আৰু অলপ আগবাঢ়োঁ আমি। তো গাইজ আজি আমাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো এটা লাইক নকৰাকৈ নাযাব। আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ধন্যবাদ।